সুস্বাদু থলুৱা খাদ্য সম্ভাৰেৰে ধাবা খুলি এজন অসমীয়া শিক্ষিত যুৱক অৰ্থনৈতিকভাৱে স্বাৱলম্বিত হোৱাৰ প্ৰচেষ্টা। যুৱকজনৰ নাম ধীৰাজ ভৰালী। আজিৰ পৰা প্ৰায় 1 বছৰৰ পূৰ্বে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত জামুগুৰিহাটৰ নিকটৱৰ্তী ছয়বাৰীত বাটচৰা নামৰ এখন ধাবা খুলি নিজস্বভাৱে ব্যৱসায়িক নামিছে এই যুৱকগৰাকী। যিটো সময়ত কৰ্মসংস্থাপনৰ তাগিদাত অসমৰ শিক্ষিত যুৱচাম বহিৰাজ্যলৈ ঢপলিয়াই হাবাথুৰি খাব লগা হৈছে, সেই সময়ত ধীৰাজ নামৰ এজন শিক্ষিত নিবনুৱাই ধাবাৰ ব্যৱসায়ীৰে সম্প্ৰতি অৰ্থনৈতিকভাৱে যথেষ্ট সবল হৈছে। ন্যূনতম টকাৰ বিনিময়ত বাটচৰা নামৰ ধাবাৰ জৰিয়তে আৰ্থিকভাৱে স্বাৱলম্বিতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা এইজন অতি সহজ সৰল যুৱকজনৰ ভৱিষ্যত পৰিকল্পনা এই বাটচৰা ধাবাক সৰ্বাংগ সুন্দৰ হিচাপে গঢ় দিয়াৰ সপোন। কম খৰচত গ্ৰাহকক উৎকৃষ্ট মানদণ্ডৰ জুতি লগা খাদ্য যোগান ধৰা তেওঁৰ প্ৰধান কাম বুলিও মন্তব্য প্ৰকাশ কৰে ধাবাৰ স্বত্বাধিকাৰী ধীৰাজে। ধীৰাজৰ এই সপোন আৰু মনোবাঞ্ছা পূৰ্ণ হওক, আমি তাৰেই কামনা কৰিছোঁ। আজি প্ৰায় এবছৰ হৈছে আমাৰ ধাবা খোলা আৰু প্ৰায় মানুহ আপোনালোকৰ আজি আপোনাৰ অনুদান চব প্ৰায় চাহাৰলৈ গুচি গৈছে আৰু আমি এতিয়া ধৰি লওক যিমান হওক আমি নিজে চেষ্টা কৰি এতিয়া ধাবা সৰু মূৰ এটা খুলি মেলি এতিয়া বৰ্তমান আমি চেটিছফাই আৰু যে আমাৰ ধাবাটোৰ লগত আৰু কেতিয়াবা মানুহৰ লগত আমাৰ লগত বিজি হৈ আছে, সিহঁতৰো এটা ফেমিলি চলি আছে আৰু খোৱা বোৱা বাৰু চব অসমীয়া খাদ্য সেইবিলাক দিওঁ, পাৰ মাংস, হাঁহ, মুৰ্গী, লোকেল মুৰ্গী আৰু যিমান কাষ্টমাৰ আহে চব চেটিছফাই হয় আৰু ফোন নম্বৰ লৈ যায়, আহা আগে ফোন কৰি দিয়ে, তামুক বনাই দিব, তেনেকৈ কৰি দিয়ে। আৰ্থিকভাৱে আপুনি অলপ সচ্ছল হৈছে? আৰ্থিকভাৱে মই সচ্ছল হৈছোঁ। বাহিৰত আপুনি কেনেকৈ আপোনাৰ মনলৈ আহিল বাটচৰা ধাবা খুলিম বুলি? মানে চালোঁ যে প্ৰায় আমাৰ এই জেগাটোত ইমান ভাল ধাবা নাই, আৰু মনত আহিলে যে এটা ধাবা এটা খুলি চাওঁ যাতে চলে নচলে। বৰ্তমান চলিছে, এতিয়া ভালে চলি আছে। যাত যিবিলাক আহে খাবলৈ সিহঁত চেটিছফাই। শোণিতপুৰৰ পৰা দুৰ্গা পটেলৰ ৰিপৰ্ট, SN India 24।